অনুশীলনী 2.2 এক নম্বৰত আছে তলৰ দিগাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু হৰকবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। ইয়াৰে এক নম্বৰ গণিতটো আছে x স্কয়ার মাইনাস 2x মাইনাস 8। এইটো প্ৰথমতে আমি কি কৰিম উৎপাদক ভাঙিম। উৎপাদক ভাঙিবলৈ আমি মধ্যপদ বিভাজন কৰিব লাগিব। চোৱা a পূৰণ c কৰিম। প্ৰথমতে ইয়াতে a ৰ মান আছে 1, c ৰ মান আছে -8, কি হ'ব -8। তাৰপিছত মাজত আছে -2 b ৰ মান, এই ভাগ দুটা 2 আৰু 4 হিচাপে ভাগ কৰিম। 2 প্লাস আৰু 4 মাইনাস। তো চোৱাচোন এই 2 যদি প্লাস হয় আৰু 4 যদি মাইনাস হয় 2 - 4 ইকুয়াল কি হ'ব -2 আৰু 2 আৰু -4 পূৰণ কৰিলে কি হ'ব -8। গতে মাজৰ পদটো আমি -2 আৰু +2 আৰু -4 লিখিম। তো ইকুয়াল x স্কয়ার প্লাস 2x মাইনাস 4x মাইনাস 8। তাৰপিছত এই দুটাৰ পৰা x কমন লোৱা। x কমন ললে ইয়াৰ পৰা এটা x থাকিব, প্লাস এই দুটাৰ পৰা x কমন ললে এটা 2 থাকিব, মাইনাস এই দুটাৰ পৰা কি কমন আহিব 4 কমন ললে x plus 2। তো x plus 2 কমন আহিব, ইয়াতে বাকি থাকিব কি x minus 4। এতেকে x plus 2 equal 0 বা x minus 4 equal 0 और x equal -2 বা x equal 4। তো এতে চোৱাচোন শূন্য দুটা কি হ'ব, শূন্য দুটা হ'ব -2 আৰু 4। এতেকে শূন্য দুটা হ'ব -2 আৰু 4। এইটো এটা আনসাৰ হ'ল। তাৰপিছত আমাক উলিয়াব দিছে কি এই শূন্য আৰু হৰগৰ মাজৰ সম্পৰ্ক। তো আকৌ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফল। তো শূন্য দুটা যদি আমি যোগ কৰো কি হ'ব চোৱাচোন -2 প্লাস 4 -2 প্লাস 4 আলটিমেটলি কি হ'ব ইয়াৰ মান 2 হ'ব, ইকুয়াল -2/1 যদি লিখা হয় তো -2 মান আমি কি লিখিব পাৰো b লিখিব পাৰো, কাৰণ ইয়াতে b ৰ মান আছে -2। তো -b ডিভাইড বাই 1 কাৰ মান আছে a ৰ মান আছে 1, গতিকে a। তো আমি সূত্ৰটোত পাইছিলো যেটা দ্বিঘাত বহুপদৰ শূন্য দুটাৰ যোগফল আছিল -b/a আৰু ইয়াতে শূন্য দুটা যোগ কৰিও b/a ৰ সমানে আমি পাইছো। তাৰপিছত আছে শূন্য দুটাৰ পূৰণফল। শূন্য দুটা পূৰণ কৰিলে কি হ'ব -2 * 4 ইকুয়াল -8। ইকুয়াল আমি কি লিখিব পাৰো -8/1। -8 কাৰ মান আছে এইটো c ৰ মান আছে, c ডিভাইড বাই a। গতিকে এইটো হৈছে এক নম্বৰৰ এনসাৰ। তাৰপিছত আছে 2 নম্বৰ গণিত। দুই নম্বৰত আছে 4s স্কয়ার মাইনাস 4s প্লাস 1। তো ইয়াতেও চোৱা a আৰু c যদি পূৰণ কৰা কি হ'ব, a ৰ মান আছে 4 আৰু c ৰ মান আছে 1 ইকুয়াল 4।
और মাজৰ পদটো আমি বিৰ মান ভাগ কৰিম কি হ'ব -2 আৰু -2 হ'ব তো ইয়াতে সো -2 আৰু -2 যোগ কৰিলে কি হ'ব -4 হ'ব আৰু -2 পূৰণ কৰিলে +4 হ'ব গতিকে আমি বিভাজন কৰি লিখিম 4s² - 2s - 2s + 1 তাৰপিছত এই দুটাৰ পৰা কমন ল'ম এই দুটাৰ পৰা কি কমন আহিব 2s কমন ল'লে 2s - 1 এই দুটাৰ পৰা কোনো মিল নাই কোনো কমন নাহে গতিকে -1 আৰু ব্ৰেকেটত থাকিব 2s - 1 2s - 1 2s - 1 এইখিনি কমন আহিব আৰু কোনখিনি থাকিব 2s - 1 এইটো পূৰণ হ'ব এতেকে 2s - 1 = 0 বা 2s - 1 = 0 और 2s = 1 और 2s = 1 গতিকে s ৰ মান কি হ'ব 1 2s ৰ লগত পূৰণ আছে ওফালে গলে হৰণ হ'ব ইয়াতেও s ৰ মান 1/2 হ'ব এতেকে শূন্য দুটা হ'ব 1/2 আৰু 1/2 তাৰপিছত আমি কি কৰিম শূন্য দুটাৰ সমষ্টি আৰু যোগফল পৰীক্ষা কৰিম আকৌ শূন্য দুটাৰ সমষ্টি বা যোগফল শূন্য দুটাৰ সমষ্টি কি হ'ব সমষ্টি মানে এই যোগফল 1/2 + 1/2 কি হ'ব যোগ কৰিলে নিশ্চয় হাফ হাফ যোগ কৰিলে 1 হয় তো ইকুৱেল কি আমি কি লিখিব পাৰো -4/4 ইকুৱেল কি লিখিব পাৰো -b/8 তাৰপিছত শূন্য দুটাৰ পূৰণফল বা গুণফল মানে পূৰণফল তো গুণফল হ'ব 1/2 পূৰণ 1/2 1/2 1/2 পূৰণ কৰিলে কি হ'ব 1 1 পূৰণ কৰিলে 1 2 2 পূৰণ কৰিলে 4 গতিকে 1 টো কাৰ মান এইটো c ৰ মান আৰু 4 হৈছে a ৰ মান গতিকে আমি কি লিখিব পাৰো c/a গতিকে এইটো সত্যাপন কৰা হ'ল তাৰপিছত 3 নম্বৰ গণিত One, equal 3. It was a 6 x square minus 7 minus 7 3 minus 7x. এইটো গণিত কিন্তু পৰীক্ষাত আহি থাকে ইম্পৰ্টেন্ট অংক এইটো কেনেকৈ সমাধান কৰিবা এইটো কিন্তু মেট্ৰিক পৰীক্ষাত আহিছিল 2017 চনতো এইটো আহিছিল 3 মাৰ্কৰ কাৰণে আছিল তো এইটো চোৱা কেনেকৈ সমাধান কৰিবা 6x স্কয়াৰ তাৰ পিছত 7x টো আগত আহিব -3 এতে কি কৰা a আৰু c পূৰণ কৰা a পূৰণ c কি হ'ব 6 * -3 = -18 তো মাজত b ৰ মানটো কি আছে -7 গতিকে ভাগ দুটা কি হ'ব 2 আৰু 9 হ'ব 2 + 9 হ'ব মাইনাস এতিয়া 2 - 9 কৰিলে কি হ'ব 7 -7 হ'ব আৰু 2 আৰু -9 ইনটু কৰিলে কি হ'ব -18 হ'ব গতিকে ভাগ দুটা হ'ব -2 আৰু 9 গতিকে 6x স্কয়াৰ প্লাস 2x minus 9x minus 3 তাৰপিছত 6 দুটাৰ পৰা কি কমন আহিব 2x কমন আহিব 2x কমন ল'লে 3x plus 1 এই দুটাৰ পৰা কি কমন আহিব 3 কমন ল'লে 3x plus 1 next
3x plus 1 3x plus 1 কমন আহিব আৰু ইয়াতে কি থাকিব 2x minus 3 তাৰপিছত 6 থেকে 3x plus 1 equal 0 বা 2x minus 3 equal 0 or 3x equal minus 1 বা 2x equal 3 গতিকে x এর মান কি হবে -1/3 বা x এর মান হবে 3/2 গতিকে শূন্য দুটা হবে -1/3 আৰু 3/2 তাৰপিছত আমি শূন্যবোৰ আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰিম আকৌ শূন্য দুটাৰ সমষ্টি কি হ'ব চোৱাচোন তো এটা শূন্য হৈছে -1/3 প্লাস আনটো হৈছে 3/2 এতিয়া 3 আৰু 2 লসাগু ললে কি হ'ব 6 হৰণ 3 2 বাৰ যাব 2 আৰু -1 পূৰণ কৰিলে -2 প্লাস 6 হৰণ 2 3 বাৰ 3 * 3 9 গতিকে কি হ'ব মাইনাস নহয় 9 minus 2 equal 7 7/6 equal আমি কি লিখিব পাৰো minus b/a তাৰ পিছত আছে শূন্য দুটাৰ গুণফল এই শূন্য দুটাৰ যেন পূৰণফল কৰো -1/3 * 3/2 তেতিয়াহ'লে 3 3 কাটা যাব ইকুৱেল -1/2 -1/2 ৰ পৰিৱৰ্তে আমি কি লিখিব পাৰো -3/6 লিখিব পাৰো কাৰণ 3 ৰে কাটিলে একবাৰ আৰু 6 3 ৰে কাটিলে 2 বাৰ গতিকে -1/2 মানে -3/6 লিখিব পাৰো গতিকে -3/6 মানে c/a বুজিলা না এইখিনি